হাই ফ্ৰেণ্ডছ, আজি কথা পাতিম মাৰোৱাৰী আৰু অসমীয়া। আমি খুব প্ৰায় এইটো কথা শুনি থাকোঁ যে মাৰোৱাৰী বেয়া, অসমীয়া অমুক তমুক, অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিছে, মাৰোৱাৰী উৎপাত কৰিছে, অমুক কৰিছে তমুক কৰিছে, এটা নানা কথা শুনি থাকোঁ। বিহাৰী বঙালীলৈও শুনো, কিন্তু মাৰোৱাৰীলৈও আমি মাজে মাজে শুনি থাকোঁ। গোটেই বেপাৰ সিহঁতে কৰে, অসমীয়াৰ বেপাৰ নাই, কিবা নাই। এইবিলাক কথা কৈ কিনে কি লাভ আছে? মাৰোৱাৰী বেপাৰ কেনেকৈ কৰিব পাৰিছে সেইটো কথা একবাৰ ভাবি চাব লাগিছিল। যে তেওঁলোকে চব মাটি কিনি শেষ কৰিলে, অসমীয়াৰ মাটি নাই। আৰে মাটি নাই মানে সিহঁতক গালি পাৰিলে কি হ'ব? সিহঁতে ঠিকে কৰি আছে মোৰ মতে। আপোনালোকে কি ভাবে নাজানো। মাৰোৱাৰী যে মাটি কিনিছে, ইণ্ডাষ্ট্ৰী বহাইছে, দোকান বহাইছে, আপোনালোকে এটা কথা কওক, মাৰোৱাৰীয়ে মাটি কিনিছে, মাটি কাৰ কিনিছে? অসমীয়া মানুহ কিনিছে, মালিক কোন? অসমীয়া। মাটিটো কিনিলে কি কি লাগে? গাঁওবুঢ়াৰ কিবা লাগে? গাঁওবুঢ়াজন কোন? অসমীয়া। গতিকে চাৰ্কল অফিচাৰ লাগে, চাৰ্কল অফিচত কাম কৰা মানুহকেইটা কি অসমীয়া? চাৰ্কল অফিচাৰজন কি প্ৰায় অসমীয়া। গতিকে গোটেইখিনি অসমৰে মানুহ, তাৰ উপৰি আৰু বিধায়ক মন্ত্ৰী এইবিলাক চব অসমীয়াই থাকে। গতিকে গোটেই প্ৰচেছটো একদম A to Z গোটেই অসমীয়া থাকে। গতিকে বিক্ৰী কৰাৰ আগতো মানুহে অসমীয়া মানুহে গম পায়, শেষতো গম পায়, গোটেই অসমীয়া মানুহৰ হাততে থাকে। তাৰপিছতো অসমীয়া মানুহজনে বিক্ৰী কৰি দিয়ে, মালিকে বিক্ৰী কৰে, বা বাকী গোটেই প্ৰচেছখিনিয়ে পাৰ্মিশ্যন দিয়ে কাৰণে তেওঁলোকে কিনিব পাৰে। তেওঁলোকেতো কাকো দম দি কিনা নাই, তেওঁলোকে পইচা দি কিনিছে। কিনিব পাৰিম নে সুধিছে, তাৰপিছত বিক্ৰী কৰিছোঁ কাৰণে কিনিছে। গতিকে তেওঁলোকক গাড়ী পাতি লাভ নাই, তেওঁলোকে ঠিকে কৰি আছে, আমি বিক্ৰী কৰিছোঁ। যদি ইমানে একতা আছে, যদি ইমানে আমাৰ নিজৰ মাজতে বস্তুখিনি ৰাখিব মন আছে, তেনেহ'লে বিক্ৰী নকৰিলে হ'ল। এতিয়া বিক্ৰী কৰাৰ পিছত গালি পাৰি খেলে লাভ নাই। আৰু কোনে কিয় বিক্ৰী কৰিছে চবেই নিজে জানে। কাৰোবাৰ কিবা হ'ব, কাৰোবাৰ কিবাক লাগে, কিয় লাগে কি নাজানে, চবেই নিজে নিজে জানে। গতিকে মাৰোৱাৰী আৰু অসমীয়া যি কৈ থাকে যে মাৰোৱাৰীবিলাক বেয়া বেয়া, একো বেয়া নহয়। যদি কিবা বেয়া আছোঁ তেনেহ'লে আমি বেয়া। সেইকাৰণে আমাৰ যি এনেকুৱা অৱস্থা হৈছে, গতিকে ভৱিষ্যত চাগে আৰু বেয়া হ'ব পাৰে। গতিকে চবে সাৱধান হোৱা উচিত, নহ'লে কেনে যাব।